জাগ ঐ জাগ সজাগ জনতা, ঘৰতে সোমাই থাক। কিমানে যে এতিয়ালৈ মাকৰ বুকুবোৰ সুদা কৰি গুচি গ'ল, তাৰ হিচাপ ৰাখিছনে? মৃতদেহবোৰ লাইন লাইনকৈ পাৰি থৈছে, দেখিছ নহয়? ৰাস্তালৈ নোলাবি, ঘৰৰ মানুহ ঘৰতে থাকে। পুলিচ ডাক্তৰ সকলো ব্যস্ত আমাক লৈ, আমাক জীয়াই ৰাখিবলৈ। সিহঁতৰো ভয় দেচোন মৃত্যুলৈ। তথাপি দেশৰ হকে, নিজৰ মানুহখিনিৰ হকে সিহঁত ব্যস্ত দিনে নিশাই। পুলিচে যে ৰাস্তাত কোপবোৰ মাৰিছে, সিহঁতে চখতে মৰা নাই, বুজচোন কথাবোৰ। আমাক জীয়াই ৰাখিবলৈকে মাৰিছে। অন্তত সকলোবোৰ শান্ত নোহোৱালৈ ঘৰতে সোমাই থাকচোন। সকলোৱে আজি ভগৱানক থাকিছে, আমিও অন্তত মৃত্যুৰ কিৰিলি শেষ নোহোৱালৈ ঘৰতে সোমাই থাকচোন। জাগ ঐ জাগ সজাগ জনতা, ঘৰতে সোমাই থাক।